সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল সকলোলৈকে বহাগ বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালৈও আৰু আমাৰ দৰ্শকলৈও আৰু ৰঙালী বিহু বুলি ক'লেই আমাৰ বাপুতি সাহোন অসমীয়াৰ জাতীয় উৎসৱ আৰু লগতে আৰম্ভ হ'ব এক নতুন বৰ্ষ পৰম্পৰা আছে আমাৰ বিহুৰ লগত সেই পৰম্পৰাখিনিৰ লগতে ছোৱালীয়ে এইবাৰ বিহু বুজি উঠিছে বিহুৰ ঢোলৰ মাত শুনিলে নাচে গতিকে ছোৱালীক লৈ যাম অকণমান মঞ্চ বিহু দেখুৱাবলৈ ঠিক তেনেকৈ উদযাপন কৰিম বিহুটি বিহু আৰু পাট মুগাৰ সম্পৰ্ক কেৱল সাজোন কাচোন নহয় ই হৈছে অসমীয়াৰ আৱেগ যেতিয়া এগৰাকী শিপিনীয়ে তাঁতশালত বহি এখন মুগা বা পাটৰ চাদৰ বোৱে তেতিয়া কেৱল চাদৰ নহয় তেওঁ সেই চাদৰখনত অসমীয়াৰ আৱেগ বোৱে আৰু এযোৰ খমখমীয়া মুগা বা পাটৰ মেখেলা চাদৰ নোহোৱাকৈ বিহু কিন্তু অসম্পূৰ্ণ হয়নে নহয় গতিকে পাট মুগা এয়া হৈছে অসমীয়াৰ পৰিচয় স্বাভিমান আৰু বিহুৰ প্ৰকৃত প্ৰাণ